সকলোৱে জানো যে যোৱা বিটিসি ইলেকশন যোৱা বেছি দিন হোৱাই নাই তেতিয়া কি হৈছিল কি হোৱা নাছিল কোনে কি কৈছিল কি কৈ মানুহক কেনেকৈ ভুলাব বিচাৰিছিল কি প্ৰতিজ্ঞা কৰিছিল সেই প্ৰতিজ্ঞা কৰাবোৰ কি পৰিৱৰ্তনৰ কথা কৈ সেইবোৰ আজি দুমাহতে সকলো কেনেকে ওলাই পৰিল সেই কথা আমি এতিয়া সকলোৱে দেখিলো গতিকে দুমাহৰ পিছতে চৰকাৰ গঠন কৰাৰ দুমাহৰ পিছতে এতিয়া সকলো ৰাইজ সচেতন হ'ল আৰু সেই কাৰণে আজি যতেই আমি নাযাওঁ কিয় আমি এনেকুৱাকৈ মানুহ দেখিছো বিপিএফৰ য'ত মিটিং হৈছে আজি মই অলপ আগতে ৰাতিপুৱা মই বাক্সাত আছিলো বাক্সাৰ চাপাগুৰি বৰমা আৰু তামুলপুৰ সমষ্টিৰ আজি নমিনেশ্যন সাবমিশনৰ প্ৰগ্ৰাম আছিলে সেই প্ৰগ্ৰামত মই আছিলো তাতো হাজাৰ বিজাৰ মানুহ জমা হৈছে ইয়াত আহি দেখিছো ইয়াতো আমি ভবাতকৈ বহুত মানুহ বেছি হৈছে গতিকে মানুহৰ যিবিলাক এনেই দিয়া যিবিলাক প্ৰতিশ্ৰুতি আছিলে সেইবিলাক যে একো নহবগৈ সেইবিলাক আমি সকলোৱে দেখিছো মই এইটো বিশেষকৈ ক'ব খুজিছো যে আমাৰ এই বিটিসি অঞ্চলটো এনেই বতাহত জন্ম হোৱা নাছিল এনেই কোনোবাই মৰম কৰি দিয়া নাছিল এই 6Q12 যেটো বিটিসি এৰিয়া ইয়াত আজি 60-70 বছৰৰ আগৰ পৰা যুজি সংগ্ৰাম কৰি মানুহৰ তেজ দি জীৱন দি জেল খাটি এই 6Q12 এৰিয়াটো আমি পাবলৈ সক্ষম হৈছিলো আৰু এই 6Q12 এৰিয়াটো যিয়ে আনিছিলে তেওঁ হ'ল বিপিএফৰ প্ৰধান হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আৰু তেওঁ অনাৰ পিছত এই যে আমি এটা ভেটি পাইছিলো সেই ভেটিটো এতিয়া বিক্ৰী কৰি খাবলৈ ধৰিছে আমি ইয়াক কেতিয়াও হ'বলৈ নিদিও আমি ইয়াক বিজেপিৰ হাতত বিক্ৰী কৰিম নে ৰাইজ আমি কেতিয়াও বিক্ৰী হ'বলৈ নিদিও এই আমাৰ তেজৰ আমাৰ কষ্টৰ আমাৰ সংগ্ৰামৰ ফল जों गासिबो मिन्थिगौ जे बिटिसिआ ओरैनो फैयाखैमोन सोरबाया ओरैनो होआखैमोन सोरबाया बेखौहाय जासिनानै जोंनो होआखैमोन बिटिसिखौ मोननो थाखाय गोबां बर' रायजो राजाया मा खालामदोंमोन जिउ होदोंमोन थै होदोंमोन जिनाहारि खालामजादोंमन जेल जानो गोनां जादोंमन नाथाय बे बिथाखौ दिनै जोंनि आखाइनिफ्राय लांनायनि लामायाव 6Q12 होनबा जों मा मिन्थियो 6Q12आ ट्राइबेलफोरनो आलादायै ट्राइबेलफोरनि प्रटेक्शननि थाखाय रैखाथिनि थाखाय दोनख'जानाय होनाय गावखौ खुंनो मोननायनि मोनसे बेबस्था नाथाय दिनै जों नुदों नामा बिटिसिखौ जोंनि मानसिया खुंनो मोनदों नामा मोनाखै थांनाय 15 बोसोराव खुंनो मोनदोंमोन जायफ्रा सहि होदोंमोन जायनि संग्रामनि जाय मानसिफोरनि संग्रामनि बर' हारिनि संग्रामखौ स्वीकृति होनानै बे बिटिसिखौ होदोंमोन आरो बेखौ गाबथानानै लाखिदोंमोन मानाव गेदेर बिटिसिनि सुक्तिकारि आरो गाहाय हाग्रामा महिलारी बिथाङा नाथाय दिनै जों मा नुखो दिनै जों मोनखानाय जिनिसखौ जायखौ जोङो दिनै 60-70 बोसोर खस्थ' संग्राम खालामनानै लाबोदोंमोन बे बिथाया दिनै जोंनि आखायाव गैलिया थांनाय इलेक्शनाव जोंखौ दिनै बिपिएफ हिसाबै हारायनो हादों एबा फेजेननो हादों होनब्ला बे नंखाय बिपिएफ हिसाबै जुवा इलेक्शনত हरुवाब নাই পৰা কিমান হেলিকপ্টাৰ আনিলে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে কুকুৰ কিবা কিবি কৈ বান্দৰ চান্দৰ কৈ কিমান গালি দিলে খালি ভ্ৰষ্টাচাৰৰ কথা খালি দুৰ্নীতিৰ কথা কিন্তু তথাপিতো ইফালে পৰিৱৰ্তনৰ ঢৌ একৰ্ডৰ ঢৌ তথাপিতো আমি দেখিলো কি বিপিএফ 17টা পালে আৰু যদি পাৰ্লিয়ামেণ্টাৰী ৰুল মতে যদি আমাৰ বিপিএফ যদি চৰকাৰ গঠন কৰিবলৈ মতা হলে 21টা সিট আমাৰ হাতত আছিল কিন্তু সেইটো কৰিবলৈ দিয়া নহল কিয় নিদিলে বিজেপিয়ে এন্ট্ৰি বিচাৰিলে বিজেপিয়ে কেতিয়াবা এই অঞ্চলৰ কাৰণে চিন্তা কৰিছিল নেকি এই অঞ্চল এই ভেটি যেটো বিটিসিৰ ভেটি পোৱাত जों जे बिथा मोनबाय तार किबा कन्ट्रिबिउशन आसिल नेकी कुनुबाय एदिन बिटिसिर कारणे कुनुबा बीजेपी जेल खाइसिल नेकी कुनुबा बीजेपीर महिलाय केतियाबा धरखिता होइसिल नेकी कुनुबा बीजेपीर मानुहे जीवन त्याग करिबलगिया होइसिल नेकी नाइ हुआ तेनेहले आमि तेनलोকৰ লগত তেনেকৈ शेयर কৰিম আগত যি হল জোৰ জবস্তি টকা বিলাই মানুহক ভুলাই পৰিৱৰ্তনৰ কথা কৈ
সেইটো যেনেকৈ তেওঁলোকৰ হাতত লৈছে এতিয়া আমাৰ দায়িত্ব আমি সকলোৱে তাক আকৌ পুনৰ আমি বিজেপি আৰু ইউপিপিএলৰ হাতৰ পৰা আমি ইয়াত কাঢ়ি আনিব লাগিব ইউপিপিএলে অকলে চৰকাৰ কৰিলে আমাৰ ক'বলগীয়া নাছিল কিন্তু ইউপিপিএলে অকলে চৰকাৰ নকৰি যি বেপাৰীৰ ৰাজনীতিক দল বিজেপিক ইয়াত প্ৰৱেশ ঘটাই আমাক নিষেধ কৰাৰ যি ষড়যন্ত্ৰত লিপ্ত হ'ল সেই কাৰণে বিজেপিৰ লগতে ইউপিপিএলকো আমি কোনেও ভোট দি জয়যুক্ত কৰিব নোৱাৰো আৰু কৰিব নালাগে तेने जों माने इउपिपिएल ने भोट होनो हाया तेने इउपिपिएल आ जुदि हारसिङै सोरखार सालायनायमोनब्ला जोंहा बुंनांगौ गैयामोन नाथाय दिनै जायफ्रा खालि बिजनेस खालामग्रा हानजा बिजेपि हारि मिथिया जाति मिथिया हारिमु मिथिया राव मिथिया जेबो मिथिया खालि फैसाजों रायजो बारायनाय फैसाजों सीट बारायनाय मानसिखौ बायनाय फाननाय धंस खालामनाय फिसा फिसा जातिफोरखौ ट्राइबेलफोरखौ नाख्रेबनाय सोबख'नाय धंस खालामनाय बेबादि हानजाखौ सोनानै बिथांमोनजों ज'यै दिनै बिटिसिखौ फाननानै जानायनि थाखाय बिजेपिखौ जों जेरैहाय होखारगोन बेबायदिनो इउपिपिएलनोबो जोङो भोट होआलासिनो थानांगोन आरो बेनिखायनो आं नोंथांमोनखौ खावलायो जोंनि बे उदालगुरि डिस्ट्रिक्टनि जानानै उदालगुरिनि मोनब्रै जा समस्ति दङ स्पेशली दिनै जों बेयाव रिहन दैमारि बिथांनि थाखाय दङ नोंथांमोना जाहाथे साफ्रोमबो नोंथांमोननि बेसेन गोसा भोटखौ गावबा गाव हारिखौ फोथांना लाखिनायनि बिबान हिसाबै गावबा गाव हारिनि जोंनि हारिनि मोनथायखौ फोथांना लाखिनो थाखाय जाहाथे बिपिएफनि बिजाथि रिहन दैमारि बिथांनो नांगोलनि सावगारियाव भोट होनानै देरहानो थाखाय आं नोंथांमोनखौ आखाइ खबजबनानै खावलायबाय रायजो राजा नोंथांमोन जों मिन्थिगौ दिनै मा जागासिनो दङ बिटिआर सुक्ति जाबाय बिराद सान्थि फैबायलायनो सान्थियानो सान्थिनो गोदोलायनो जेबो सान्थि गैयामोन दायोलायनो सान्थियानो सान्थि बहाथो सान्थि नुखो दिनै सोरबाया चिफ जानो थाखाय सोरबाया बिटिसिखौ सिख'नो थाखाय सोरखौबा जेलनिफ्राय दिहुनब्रबलायनानै जायनि सहि जायाबा बिटिआर रेकर्ड जाया बेखौहाय बाहायनानै मा खालामखो सहि होनानै जेलाव सोनानै दोनफिनबाय আজি চাৰিওফালে কৈছে যে বিৰাট শান্তি আহিল হেনো বিটিআৰ চুক্তিৰ পিছত হয় বিটিআৰ চুক্তি আছিল শান্তিৰ চুক্তি শান্তি আহিব লাগিছিল কিন্তু এতিয়া বিটিচিত কোনো মানুহৰ মনত শান্তি নাই কিয় এয়া এটা অশান্তিৰ চুক্তিৰ নিচিনা হ'বলৈ গৈ আছে কিয় কাৰণ যিসকলে ইয়াত আজি শান্তি প্ৰতিষ্ঠা কৰিব লাগিছিল এই চুক্তিৰ কাৰণে কাম কৰিব লাগিছিল তেওঁলোকক নিজৰ নিজৰ সুবিধাৰ কাৰণে কোনোবাই চিফ হ'বলৈ কোনোবাই ডেপুটি চিফ হ'বলৈ কোনোবাই ইএম হ'বৰ কাৰণে কি কৰিলে জেলৰ পৰা দুদিন মানৰ কাৰণে আনি কেৱল চহীটো কৰাই পেলাই পুনৰ জেলত সোমাই থৈ দিলে তাৰ পিছত জানো শান্তি আহিব পৃথিৱীত এনেকুৱা এটা কোনো উদাহৰণ নাই শান্তি চুক্তি কৰি উঠি আকৌ জেলত গৈ সোমাই থাকিব बुहुमाव बेबायदि बिदिन्थियानो गैया शान्ति चुक्ति जायोब्ला बे चुक्तियावनो लिरनाय थाथारो जे बे चुक्तिनि गेजेरजों ओंखारनानै मा खालामगोन जे चुक्तियाव सामिल जागोन रायजो राजानि जि सिबिनाय बे गणतन्त्रआव सामिल जागोन आरो बेनो जानो थांगासिनोमोन एनडिएफबिजों चुक्ति जानो गोनां जा लिरनाय दङमोन बे लिरनायाव दंखाथारोमोन जे बे चुक्तिनि गेजेरजों जेसेबां जेलाव थानाय एनडिएफबिनि केडार लिडार गासैबो जेनेरेल एमनेस्टि मोनगोन एबा राजहुवा समाधान मोनगोन आरो बे चुक्तिनि गेजेरजों बाहेरायाव ओंखारनो मोनगोन नाथाय प्रमोद बर' बिथांमोना बेखौ सोलायनानै आलादा बानायबाय बिथाङा गावनो बुंनानै लादों बे चुक्तिनि मोनफ्रोमबो सोदोब आरो लाइनखौ आं गोदान दिल्लीनि गान्धी भवनाव 20 सान 20 सान एसि गैयि रुमाव जनानै लिरनाय होननानै बुंनानै लाबाय जों सानदोंमोन एनडिएफबिनि चुक्ति जानो गोनां बे लेखाखौ सोर सोलायखो सोरखारासो सोलायबाय खोमा होननानै सानदोंमोन जों नाथाय उनाव मिथिबाय बिथाङा गावनि खुगाजों बुंनानै लाबाय जे गाव सोलायनो एसि गैयि रुमाव दिल्लीनि गान्धी भवनाव 20 दिन जनानै लिरनाय मा जाखो 60-70
70 बोसोर संग्राम खालामबोनानै खस्थ' खालामबोनानै नागार सारबोनाय बर'नि बेसेबां संगठनफोर दङ जेसेबां गेदेर गोलावफोर दङ 34 years नांनाय जोहोलावफोर दं रावजोंबो सावरायालासिनो हारसिङै बे सुक्तिखौ खालामबाय दिनैहाय परिबर्तननि खोथा बुङै बुङै रायजो राजाखौ थगायबाय नाथाय बेसेबां थगायनो बे खोनसेयाव जुदि जों गाबथाया आइफोर आफाफोर अब्ला जों खिन्थु आरो हारि हिसाबै थांनानै थानो हाया गंनैसो इउनिभारसिटि मोनब्लानो हस्पिटाल मोनबानो बहाबा माबा लायनो ओभारब्रिज मोनब्लानो गंसे हारिया थांनानै थानो हाया आइफोर आफाफोर এটা বিজেপিৰ যি চাল এই সকলো সৰু সৰু জাতি জনগোষ্ঠীক নিক্ষেপ কৰাৰ চাল এটা জাতি কেৱল দুখনমান ইউনিভাৰ্চিটি দুখনমান হস্পিটাল কৰবাত ফ্লাইঅভাৰ এটা পালেই জীয়াই নাথাকে এটা জাতিয়ে সন্মানে নিজৰ স্বকীয়তাৰে নিজৰ সংস্কৃতি নিজৰ ভাষাৰে জীয়াই থাকিবৰ কাৰণে আমাক ৰাজনৈতিক অধিকাৰ লাগিব সেইকাৰণে এই সময়ত আগতে আমি যি ভুল কৰিলো আমাৰ ৰাইজে যি ভুল কৰিলে সেই ভুল যাতে আৰু পুনৰাবৃত্তি নকৰে এইবাৰ যাতে আমি সকলোৱে দায়িত্ব লওঁ এই ভেটিক ৰাখিবৰ কাৰণে নিজৰ সংস্কৃতি ৰাখিবৰ কাৰণে নিজৰ জাতিৰ স্বকীয়তা ৰাখিবৰ কাৰণে সকলো জাতি জনগোষ্ঠীক মই অনুৰোধ কৰোঁ যাতে আমি নিজৰ জাতিৰ সন্মান অধিকাৰ স্বকীয়তা পৰিচয় বজাই ৰাখিবৰ কাৰণে আমি একমাত্ৰ যাতে বিপিএফৰ কাৰণে ভোট দিওঁ কাৰণ আমি ইমান দিনে দেখি আহিছো যে বিপিএফেই নিজস্বতা সদায় ৰাখি আহিছে আৰু আনকো ৰাখিবলৈ অধিকাৰ দিছে আৰু সেই অধিকাৰটো আমি সকলোৱে গ্ৰহণ কৰোঁ হওক সেইকাৰণে ৰাইজ আমি এই মুহূৰ্তত সকলোৱে সঁচা কথা উপলব্ধি কৰি আমি আনৰ দৰে এগ্ৰেছিভ হ'বলৈ নাযাওঁ লোকৰ অধিকাৰ আমি বঞ্চিত কৰিবলৈ নাযাওঁ কিন্তু নিজৰ অধিকাৰ সাব্যস্ত কৰাত আমি সদায় সচেতন আৰু সেই সচেতনতাৰ আমি উদাহৰণ দেখুৱাই যাতে এই আহি থকা অহা 1 এপ্ৰিলত হ'বলগীয়া যি নিৰ্বাচন সেই নিৰ্বাচনত যাতে আমি সকলোৱে আমাৰ ওদালগুৰি সমষ্টিৰ আৰু লগতে যিমান বিটিচিত যিমান আমাৰ সমষ্টি আছে 12টা সমষ্টিত সেই সকলোৱে ইতিমধ্যে পণ লৈছে সকলোৱে প্ৰতিজ্ঞা কৰিছে যে আমি পুনৰ 12টা যি আমাৰ এমএলএৰ সিট আছে সেই 12টা সিটে আমি আকৌ উভতাই আনিম সেইকাৰণে আপোনালোক সকলোকে অনুৰোধ কৰিছো যাতে সকলোৱে বিপিএফৰ সকলো যিসকল আমাৰ নিৰ্বাচন হ'বলগীয়া লোক আছে তেওঁলোকক যাতে আমি ভোট দি অধিক ভোটত আমি যাতে জয়যুক্ত কৰাব পাৰোঁ